আরে কেলে কান্দি আছো তই? তোর পাপার কারণে লেটার দি গল কোরিয়ার বেলায় লেখা আছে উইথ লাভ। লেটার মোৰ নামত? পঢ়চোন পঢ়। পঢ়ি আছো। লেটাৰটো বৰ লম্বা হয় অ। সোনকালে পঢ়চোন, কি কান্নামা কৰিলে। মোৰ মৰমৰ গুল্লু। গুল্লু গুল্লু ইমান ধুনীয়া এই ছমাহটো গুচি গ'ল। তোমাৰ হাতত মই দিছিলো মোৰ হাত কমা লাগিছিল অ। দেখি পোৱা নাই, চৰি। কেতিয়াও এৰি নিদিও তোমাৰ চাট। মনত আছে সেইটো ৰাতি ঝিমঝিম বৰষুণ দি আছিলে আৰু তুমি ঘৰত মিছা কথা কৈ মোৰ লগত আছিলা? সিদিনা যি উৎপাত তোমাৰ। আৰে মই কতো যোৱা নাই মুখ কালা কৰিব কাৰণে। গোটেই ৰাতি তোৰ লগতে আছিলো। এতিয়া পস্তাই আছো। বৰষুণত দুজনে তিতি এজনে এজনৰ ওপৰত যেনে মেকডনাল্ডৰ চিজ বাৰ্গাৰ। তোমাক মোৰ হাতৰ ভেন্ডি ভাল নালাগে, বাহিৰত গৈ কিনে চিজ বাৰ্গাৰ খোৱা। আরে বহুত ভাল লাগে তোর হাতৰ সবজি খাই। কোনটো বার্গার? মই বার্গার খোৱা নাই। আৰু আজিকালি বিনা চুলিত তো তুমি আৰু সেক্সি লাগা। আরে বিনা চুলিত? পাপা এটা তোমার লেটার নহয় পাপা। বিনা চুলিত পাপাটো চুলি আছে। দেখিলা? তুমি দেখিলা? মই মূৰৰ চুলিৰ কথা কোৱা নাই। ভালকে পঢ় না। মানুহজন আকৌ লাজ কৰিছে। পিটন খাবি তই। মই কি কৰিলো ইয়াৰ? যোৱা মাহত তুমি মোক লিঙিৰি দিছিলা। লিঙিৰি? জাঙ্গিয়া দিছিলো? তুমি মাইকীবোৰক জাঙ্গিয়া দিয়া। পাপা কত সোমাই গলি তই? আরে নহয় রে, মোৰ জীৱনটো বৰবাদ কৰি দিলা। যোৱা মাহত তুমি মোক লিঙিৰি দিছিলা, তাৰ বদলি মই তোমাক স্কটিত জাঙ্গিয়া দি আছো। মই মৰি নগলো কেলা, মই মৰি গলে ভাল আছিলে। আরে এইটো মোৰ ব্ৰাণ্ড নহয়। তই তো আন মোৰ ব্ৰাণ্ড। গম নাপাও নেকি এইটো মোৰ ব্ৰাণ্ড নহয়? কত ফচি গলো মই। এইটো মোৰ ব্ৰাণ্ড নহয়। ব্ৰাণ্ড কম দামী হলেও ইলাষ্টিকটো বঢ়িয়া হয়। জাঙ্গিয়াটো পিন্ধি এটা ফটো মাৰি পঠাবা আৰু মনত ৰাখিবা মই জাঙ্গিয়াটোত পাৰফিউম মাৰি দিলো যাতে সৰু ভায়েকটো খুশ হৈ যাওক। তোমাৰ মৰমৰ জানমণি মুনিয়া। পাপা কোন মুনিয়া? মুনিয়া আপোনাৰ দুনিয়া বৰবাদ কৰি দিলে। পাপা কলেজৰ টাইমত আপোনাৰ কোনো লাফৰা আছিলে? আরে নাছিল, কাৰো লগত লাফৰা নাছিলে। কলেজত যি লাফৰা আছিলে অকলে তোৰ লগতে আছিলে। ছাৰ নমস্কাৰ। এতিয়া কোৰিয়াৰটো যে আপোনাক দিছিলো এটা আপোনাৰ নহয়, আপোনাৰ ঘৰৰ ওচৰৰে হয়। ভুলতে আপোনাক দি পালো। আরে মূৰ্খ, তোৰ কাৰণে এতিয়া ইমান ডাঙৰ মহাভাৰত হৈ গল। দিৱস হওঁতে বাচি গল। পাগল হয় নেকি তই? মোৰ নহয়। আরে মূৰ্খ, আজি তই মোৰ ফেমিলি বৰবাদ কৰি দিলিহেঁতেন। মামি পাপাক চৰি কোৱা পাপাক। ছাৰ আপোনাৰ কাৰণে বেলেগ কোৰিয়াৰ আহিছে।